নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল কেনমেন ল'ৰা জীৱন। আকৌ বহুত দিনৰ মূৰত আহি উপস্থিত হৈছোঁ ইউটিউবৰ মজিয়াত। চ' আজি আপোনালোকক মই দেখাম মডিফাইড RX100। চ' বলক ব্লগটো আৰম্ভ কৰোঁ। এতিয়া মানুহজনৰ ঘৰত গৈ কিনে আপোনালোকক দেখাম বাইকখন কেনেকৈ মডিফাই কৰিছে আৰু কিমান কঠোৰ পৰিশ্ৰমৰ পিছত বাইকখন এনেকৈ সাজি তুলিবলৈ সক্ষম হৈছে। বলক আপোনালোকক দেখাই আছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে F1 আৰ্চেনেল পেইণ্ট স্প্ৰে। F1 মানে ফৰ্মুলা 1 যোনটো কাৰ ৰেচিং হয়, সেই কাৰ ৰেচিঙত যোনটো পেইণ্ট কৰা হয়, সেই পেইণ্টটো এই স্প্ৰে দি কিনে কৰা হয়। 450 ml থাকে। আৰু এইজনে সেই মহান ব্যক্তিজন, যিজন ব্যক্তিয়ে এই বাইকখন মডিফাইড কৰিছে। Later. হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা। ইমানে আছিলে। ইমান নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টাটো দবাই দিব। অ'কে, বাই বাই।